আজি মানে মই ভিডিঅ'টো বনাইছোঁ কি আমাৰ আজি এই বেঙেনাজোপা নেকি বেমাৰ লাগিছে মানে এই বেমাৰজোপা কি হৈছে নাজানো আগবোৰ মানে শুকাই চব মৰি মৰি গৈছে মানে সেইকাৰণে কি কৰিলে ভাল হ'ব আপোনালোকে কমেণ্টত জনাবচোন মানে বৰ বেয়াকৈ যোৱা বছৰ এনেকৈ হৈছিলে পোক হৈ গৈছিলে বগা আকৌ মানে পাতবোৰ এনেকৈ গোলৈ হৈ আগবোৰ মৰি যায় তো মই মানে কি কৰিলোঁ আগবিলাক চব দলি একদম পূৰা কাটিং কৰিলোঁ তাৰপিছত ওলালে পোখা ওলালে আকৌ এইবাৰ এনেকুৱা হৈছে এইবোৰ চব এইবোৰ দিছে এইবোৰ আগবোৰ বোলে একদম মানে এনেকৈ মৰহি গৈছে এইবিলাক বহুত মানে কৈছোঁ নহয় ইমান বেয়া লাগিছে বেঙেনা লাগিছোঁ আৰু গোটেই পোকে খাইছে বেঙেনাজোপা মানে এইবোৰ চবখন কেনেকুৱা পোক ধৰিছে এইবোৰ চব এইবোৰ এনেকৈ মানে চব মৰহি গৈছে বেঙেনাবোৰ এয়া চব দিছে এনেকৈ কেনেকৈ মৰহি গৈছে এইবোৰ আৰু গোটেই বেঙেনা এইবোৰ দিছে নাই গেলি গৈছে পোক এইবোৰ বেঙেনা দিছে এনেকৈ গোটেই পোকে ধৰিছে কিনো হৈছে এইবিলাক পোক দিছে এইবোৰ চব কেনেকুৱা হৈ গৈছে এইবিলাকত আছে এইবোৰ কেনেকুৱা এখন হাতে মানে অকলে মানে এখন হাতে ধৰি ভিডিঅ' কৰি দেখুৱালে দিগদাৰ মানে সেইকাৰণে কষ্ট হৈছে আৰু যদি কিবা এইটো দিছে এইটো চব লেটা এইটোৱে এই বস্তুটো পোকে মানে বেয়া কৰি দিছে এইবিলাক একদম মানে কৈছোঁ নহয় কেনেকুৱা কৰিছে চবতে অকলে বুলি নহয় সেয়া গোটেই বেঙেনাজোপাতে মানে এনেকুৱা কৰিছে এইবোৰ মোৱা পোকবোৰ আছে এইবোৰ বগা এইবোৰ আপোনালোকে কিবা সমাধান দিবচোন মোক মই কি কৰিলে বেঙেনাজোপা মোৰ আগৰ দৰে একদম ধুনীয়াকৈ লহপহকৈ বাঢ়ি লাগে আৰু মানে খাব পাৰোঁ দূৰে লাগিছে মানে হয় আগবোৰ মৰিবলৈ ক'ত হেৰি লাগিব আপোনালোকে পৰামৰ্শ দিবচোন কিবা সমাধান দিব মোক মই মানে বেলেগ মানে কেতিয়াবা চিন্তা লাগি যায় ইমান ধুনীয়া গছজোপা কেনেকৈ মৰি গৈছে দেখিছেনে আগৰ মৰি গ'লে ক'ত বাঢ়িব আৰু ফলিয়াইছে যথেষ্ট মানে ফুলিছে দেই আপোনালোকে সমাধান দিব বুলি মই আশা কৰিলোঁ দেই আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।